হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। অনুভৱত ডায়েৰীৰ পৰা মই প্ৰীতিয়েই আপোনালোকৰ মাজত লৈ আহিছোঁ নতুন এক লাভ ষ্টৰী। এই লাভ ষ্টৰী লিখিব দিছে দক্ষিণ কামৰূপৰ পৰা ৰুহুল আমিনে, আৰু ৰুহুল আমিনৰ লাভ ষ্টৰীৰ নাম দিছে আজিও ৰৈ আছোঁ তোমাৰ বাবে। আহোচোন আমিও শুনো কি লিখিছে ৰুহুল আমিনে। ৰুহুল আমিনে লিখিছে, তাইৰ সৈতে চিনাকি নিচেই কম দিনৰ। শাওনীয়া মাহ, সময় তেতিয়া 10:33। বহুত গৰম আছিলে। ৰাতিৰ ভাগত ফোনটোত কিবা কৰি থাকোঁতে কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো গুচি যোৱাত ৰুমটোত তেতিয়া থাকিব নোৱাৰা হ'লোঁ। অলপ গাটো শীতল কৰাৰ বাবে ভাড়াঘৰটোত থকা ছাদৰ ওপৰত গ'লোঁ। তাতে যাই দেখা পালোঁ ভাড়াতীয়াসকলেও ওলাই আহি ছাদত যাৰ যাৰ কাম কৰি আছে, বহি আছে। কিন্তু হঠাৎ মোৰ চকুটো এটা কোণত ছোৱালী কেইজনীমান বহি কথা পাতি আছিলে তাত পৰিল। কিন্তু আমি গমেই পোৱা নাছিলোঁ যে আমি থকা অট্টালিকাটোত ছোৱালী মানুহেও ভাড়া থাকে বুলি। মোৰ বন্ধু এজনৰ লগত ধেমালি কৰি লাজ ভাঙি আমি দুয়ো ছোৱালী কেইজনীৰ তাত যাই বহিলোঁ আৰু সিহঁতৰ লগত পৰিচয় হৈ হাঁহি ধেমালিৰে কিছু সময় পাৰ কৰিলোঁ। নাম্বাৰো এক্সচেঞ্জ কৰিলোঁ। এনেকৈ কথা পাতোঁতে কাৰেণ্ট আহি গ'ল আৰু আমি তেতিয়া যাৰ যাৰ ৰুমত গুচি আহিলোঁ। একেদৰে আমি আগৰ দৰে ছাদত আড্ডা মাৰোঁ আৰু তাৰে মাজত এজনী ছোৱালী এনেকৈ মোৰ ক্ল'জ হৈ গ'ল যে তাক এবাৰ নেদেখিলেই মোৰ ভাল লগা নাছিলে। তাইক চোৱাৰ বাবে কিমানো মিছা কৈছিলোঁ। তাই ডিউটিৰ পৰা অহা ৰাস্তাত মই প্ৰত্যেক দিনাই ৰৈ থাকিছিলোঁ। অৱশেষত তাই মোক উঠোতে বহুতে মাতিছিলে। তাই বয়সত ডাঙৰ হোৱাৰ বাবে মই তাইক বা বুলি মাতিছিলোঁ। কিন্তু তাই লাজ পাইছিলে যদিও এনেকৈ আমাৰ বন্ধুত্ব চলি থাকিলে। ক'ৰবাত গ'লে তাইক মই লৈ যাওঁ, কিবা কাম থাকিলে মই তাৰ লগত যাওঁ। অৱশেষত এনেকুৱা হ'ল তাৰ বাহিৰে মই একোৱে ভাবিব পৰা নাই। নাজানো সেয়া ভাল পোৱা নে বন্ধুত্ব আছিল। কিন্তু এদিন তাই মোক ফোনযোগে ক'লে ৰুম এৰি দিম বুলি। কাৰণটো সোধাত তাই মোক ক'লে ঘৰ মালিকনীৰ লগত কিবা লৈ কাজিয়া হ'ল। ঠিক পিছদিনাই মই তাৰ ৰুমত গৈ মোৰ লগত থাকি ৰুম খালী কৰি দিলোঁ। তথাপিও মোৰ ভাল লাগিল, কিয় জানা, তাই আমি থকা গলিটোতেই ৰুম ল'লে। এনেকৈ আকৌ চলি থাকিল। কিন্তু হঠাৎ এটা পশ্চিমীয়া ধুমুহাই অন্ধকাৰ নমাই আনিলে আমাৰ মাজত। কোনো কথা নাই, একো নাই, মোৰ লগত যোগাযোগ বন্ধ কৰি দিলে একেবাৰে। বেলেগে কোৱাৰ দৰে শুনা পালোঁ তাইৰ এক্স বয়ফ্ৰেণ্ড নেকি তাৰ জীৱনলৈ ঘূৰি আহিল। মই পাগল হৈ গ'লোঁ। কিয় জানা, যাক এবাৰ নাচালে মোৰ মূৰত একো কাম কৰা নাই। কি কৰিম উপায় নাপায় তথাপিও ফোন কৰি থাকোঁ দিনটো, কিন্তু কোনো ৰেছপন্স নাই, ফোনো নধৰে মোৰ। ময়ো তাৰ পৰা হাতৰত থকা হ'লোঁ। আগৰ দৰেই বন্ধুকেইজনৰ লগত আড্ডা দি থাকোঁ। এদিন আড্ডা মাৰোঁতে মোৰ বন্ধু এজনে কৈ উঠিলে, তোৰ ভাল লগা ছোৱালীজনী তোক বিচাৰি আহিছিলে। কিন্তু আজি মই সিহঁতৰ কথাত কোনো গুৰুত্ব নিদিলোঁ। এনেকুৱা হ'ল যে তাৰ কথা শুনিলেই খং উঠিছে। উপায় নাই, ৰাতি তথাপিও তাৰ কথা মনত পৰি চকু দুটাত চকুলোৰে ভৰপূৰ হৈ যায়। তথাপিও মনটোক কিবা এটা সান্তনা দি এনেকৈ মই তাক আৰু ৰেছপন্স নিদিয়া হ'লোঁ। তাই সহ্য কৰিব নোৱাৰি তাৰ অফিচ য'ত আছিলে তাতে ৰুম ল'লে। মই গমেই নাপালোঁ। আমি য'ত থাকোঁ তাৰ পৰা অফিচ 9 কিলোমিটাৰ দূৰত। এনেকৈ একেবাৰেই সকলো যোগাযোগ বন্ধ হৈ গ'ল। মাত্ৰ হোৱাটছএপত দুয়ো ষ্টেটাছ চাই থাকোঁ। সকলো হেৰাই গ'ল যদিও তাই দিয়া স্মৃতিবোৰ ৰৈ গ'ল। তাইৰ স্মৃতিবোৰে মোক এতিয়াও আমনি কৰে। তাইৰ কথা মনত পৰিলে গাৰ নোম এতিয়াও শিয়ৰি উঠে। কিন্তু কি কৰিম, উপায় নাই। তাই যে মোৰ পৰা বহু দূৰত। তথাপিও আজিও তাইৰ অপেক্ষাত বাট চাই থাকোঁ। নাজানো তাই কেতিয়াবা ঘূৰি আহিবনে। ধন্যবাদ। আমি শুনিলোঁ ৰাহুল আমিনৰ আধৰুৱা লাভ ষ্টৰী। এনেকুৱা হেজাৰ সপোন পাহি মেলাৰ আগতেই মৰহি যায়। ৰুহুল আমিনৰ এই আধৰুৱা প্ৰেম কাহিনীৰ দৰে আৰু হেজাৰ প্ৰেম কাহিনী এনেকুৱাই আধৰুৱা হৈ আছে। ধন্যবাদ সকলোকে। ইমানতেই আজি সামৰিছোঁ। আকৌ নতুন লাভ ষ্টৰী লৈ আহিম মই প্ৰীতি আপোনালোকৰ মাজত।